বন্ধুসকল আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি হৈছে 14 ছেপ্টেম্বৰ। আজি নিফটি 50 এক্সপাইৰী আছিল। তো মই কেনেদৰে ট্ৰেড দিলোঁ, ক'ত ট্ৰেড দিলোঁ, এইখিনি গোটেইখিনি দেখুৱাম। কিন্তু তাৰ আগতে কৈ লওঁ, যিহেতু মই এজন বিগিনাৰ হয়, গতিকে মই মাৰ্কেটত নতুনকৈ আহিছোঁ। তো মোৰ কিছুমান ভুলো হ'ব পাৰে, মই সেইখিনি ঠিক কৰিবলৈ লাহে লাহে চেষ্টা কৰি আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। তো তেনেদৰে আজি মোৰ কেইটামান ভুল হ'ল। তো সেইকেইটা ভুল হ'ল, মই ফাৰ্ষ্ট হ'ল মোৰ অভাৰ ট্ৰেডিং। তো আজি কাৰণ আজি মোৰ লাক ভাল আছিল বাবে মই প্ৰফিটত থাকিলোঁ, কিন্তু যদি মোৰ লাক বেয়া থাকিলে মই মোৰ অভাৰ ট্ৰেডিং বা মোৰ ডিচিপ্লিন মানি নচলাৰ কাৰণে মই আজি লছ কৰিবলগীয়া হ'লহেঁতেন বহুত। তো আপোনালোকে যাতে এইকেইটা ভুল নকৰে, যে কেতিয়াও ৰিস্ক মেনেজমেণ্ট সদায় ফ'ল' কৰিব, নিজৰ SL লগাব ট্ৰাই কৰিব আৰু নিজৰ মানি মেনেজমেণ্ট সদায় ৰাখিব আৰু নিজৰ ছেটআপ বনিলেহে ট্ৰেড ল'ব। আজি মই কি কৰিলোঁ, নিজৰ ছেটআপটো বনাৰ আগতে নবনাকেই মই এগ্ৰেছিভলি ট্ৰেড ল'ব ট্ৰাই কৰিলোঁ আৰু যাৰ ফলত মই ফাৰ্ষ্টতে ষ্টপ লছ খালোঁ। তো কিন্তু পাছত মোৰ কপাল ভাল আছিল কাৰণে তো মই এইটো ৰিকভাৰী কৰি আজি প্ৰফিটৰ ঘৰত থাকিলোঁ। তো আহকচোন চাওঁ মই আজি কি কৰিলোঁ, কি ভুল কৰিলোঁ। তো আহক মই আপোনালোকৰ মোৰ লেপটপৰ স্ক্ৰীনলৈ লৈ যাওঁ। তো বন্ধুসকল, মই ফাৰ্ষ্ট অফ অল আপোনালোকক দেখাই দিছোঁ মই লছ কৰিলোঁ নে প্ৰফিট কৰিলোঁ। তো আজি মই সেইফালে আপোনালোকে ৰাইট চাইডে দেখিব পাইছে 3231 মই আজি প্ৰফিট কৰিলোঁ। তো এই প্ৰফিটটো মই কেনেদৰে কৰিলোঁ বা সেইখিনি দেখুৱাই লওঁ, ক'ত কেনেকৈ ল'লোঁ। ফাৰ্ষ্ট অফ অল মই কৈ লৈছোঁ যে আজি মোৰ ভুল হ'ল কেইটা মই ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈ লৈছোঁ। তো মোৰ ফাৰ্ষ্ট ভুলটো আছিল এইটো, যিহেতু মাৰ্কেটখন কি হৈছিলে 9 EMA ৰিটেষ্ট কৰি মাৰ্কেটখন ওপৰলৈ যাবলৈ ট্ৰাই কৰি আছিলে। তো তেতিয়া মই কি কৰিলোঁ, সৰু এটা 20 পইণ্টৰ SL লৈ দুটা লটৰ মই এটা স্কেল্পিং ট্ৰেড কৰিছিলোঁ। তো এই ট্ৰেডটো মোৰ এগেইনষ্টত গ'ল, যাৰ ফলত মই SL ল'বলগীয়া হ'ল আৰু মোৰ SLটো আছিল এই 9 EMA। এই 9 EMA যেতিয়া কেণ্ডেল ক্লজ কৰি দিব তেতিয়া মই এক্সিট কৰিম বুলি ভাবি লৈছিলোঁ। আৰু তেতিয়া যিহেতু মোৰ SL দি পিনে 9 EMA তলত এই যোনডাল আপোনাৰ 955ৰ কেণ্ডেল হয়, এই কেণ্ডেলডালে মোক SL দিলে আৰু ইয়াৰ পৰা মই ওলাই দিলোঁ। আৰু এই ট্ৰেডটো আপোনালোকে দেখিব পাৰিব, এইটো যোনটো মই ইয়াত আপোনাৰ 2495 টকা লছ দেখাইছে আৰু এই লছটো মোৰ এই ফাৰ্ষ্ট ট্ৰেডতে হৈ গৈছিল। তো তাৰপিছত মই মাৰ্কেটখন চাই আছিলোঁ। তো চাই থাকোঁতে মই দুটা ট্ৰেড ল'লোঁ আৰু দুইটা আছিল পুট ছাইডে। তো এইকেইটা মোৰ ছেটআপৰ মতে বনিছিল। তো মোৰ ছেটআপটো যিহেতু আপোনালোকে জানে 9 EMA ৰিটেষ্ট কৰি যেতিয়া এডাল পুট ছাইডে বা কল ছাইডে এডাল বিগ বাৰ বনে তেতিয়া মই ট্ৰেড লওঁ। তো এই যোনডাল আপোনাৰ দেখিব পাৰিছে এডাল আপোনাৰ 12:20 12:20 এডাল কেণ্ডেল হয়। এই কেণ্ডেলডাল কি হৈছিলে, আপোনালোকে ইয়াত দেখিব এই 9 EMA যোনডাল হয় 9 EMA ৰিটেষ্ট কৰি তলৰ ছাইডে পুট ছাইডে এডাল বিগ বাৰ বনিছিলে আৰু তেতিয়া মই সেই কেণ্ডেলডালৰ ল'টো SL ৰাখি মই পুট ছাইডে এটা এণ্ট্ৰি কৰিছিলোঁ দুটা লট লৈ। আজি গোটেইকেইটা ট্ৰেড মই দুটা বা তিনিটা লট লৈ কৰিছিলোঁ, কিন্তু যিটো মোৰ ডিচিপ্লিন ব্ৰেক কৰিছিলোঁ বুলি কৈছিলোঁ যে এইটোৱে ব্ৰেক কৰিছিলোঁ, যে মোৰ যিটো মাইণ্ডছেট আছিলে যে মই সদায় এটাকৈ ট্ৰেড ল'ম আৰু এটা লট লৈ ল'ম, কিন্তু আজি মই ডিচিপ্লিন ব্ৰেক হৈ গ'ল। তো আজি মই দুটা তিনিটা সেনেকৈ লট লৈ ট্ৰেড কৰিলোঁ আৰু এটাতকৈ অধিক ট্ৰেড কৰিলোঁ, মানে 4টা ট্ৰেড কৰিলোঁ। কিন্তু আপোনালোকে এইটো নকৰিব ফাৰ্ষ্ট অৱস্থাত। তো নিজৰ ডিচিপ্লিনটো মতে সদায় কাম কৰি যাব। তো ময়ো আজিৰ পৰা নকৰিবলৈ চেষ্টা কৰিম। তো এইটোত মোৰ প্ৰফিট হ'ল, এইটো আপোনালোকে যদি দেখিব পাইছে আপোনাৰ 1749 টকা এই প্ৰফিটটো মোৰ এই ছেকেণ্ড ট্ৰেডত হৈছিল। তাৰপিছত মই আৰু এটা মোৰ ছেটআপ বনিছিল, এইটো আপোনাৰ বনিছিল 250ৰ কেণ্ডেলডালত বনিছিল। এইটো 250ৰ কেণ্ডেল বনিছিল। এইডালেও কি কৰিছিল 9 EMA ডালক ৰিটেষ্ট কৰি পেলাই এডাল বিগ বাৰ বনিছিল আৰু এই বিগ বাৰডাল বনোতে তো মই এণ্ট্ৰি কৰিছিলোঁ আৰু ইয়াৰ ল'টো SL ৰাখি। তো তেতিয়া মোৰ 1:7 পৰা এটা ভাল টাৰ্গেট এচিভ হৈছিল আৰু সেইটো আছিল আপোনাৰ 3680 ৰুপিছৰ এটা টাৰ্গেট এচিভ হৈছিল। তো এনেদৰে আজি মোৰ ডে 11ত তো মোৰ আজি টোটেল প্ৰফিট হ'ল 3231 ৰুপিছৰ। তো এইটো যিহেতু মই এখন এক্সেল চাৰ্টত লিখি থওঁ, তো এইখন হৈছে মোৰ এক্সেল চাৰ্ট। ইয়াত আজি মই দুটা তিনিটা এনেকৈ ট্ৰেড লওঁতে প্ৰায় 8টা লটৰ ট্ৰেড লোৱা হ'ল। তো 8টা লটৰ ট্ৰেড লৈ মই লাষ্টত মোৰ টোটেল প্ৰফিট হ'ল আজি 3231 ৰুপিছৰ প্ৰফিট হ'ল। তো এনেদৰে ডে 11 ডে 12বোৰ চাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। ধন্যবাদ।